নমস্কাৰ আপোনালোকক মোৰ অংকিতাৰ আশাশালী চেনেলটোলৈ স্বাগতম। আজি মই বনাবলৈ লৈছোঁ কণী আৰু সান্দহৰ এক বিশেষ ধৰণৰ ব্যঞ্জন। আহকচোন চাওঁ এই ব্যঞ্জনবিধনো মই কেনেদৰে বনাওঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় ঘৰত এবাৰ নিশ্চয় বনাবলৈ চেষ্টা কৰিব আৰু যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ মই এই ব্যঞ্জনবিধনো কেনেদৰে ৰান্ধোঁ। তাৰ বাবে আমাক লাগিব দুটা মই কণী ভাঙি লৈছোঁ আৰু এয়া সান্দহ আৰু ইয়াৰ বাবে আমাক বিশেষ মছলাৰ প্ৰয়োজন নাই। আমাক পৰিমাণ অনুসৰি নিমখ আৰু হালধি, আনফালে মই বিলাহী মিহিকৈ কাটি লৈছোঁ আৰু এটা সৰু আকাৰৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু এয়া কেঁচা জলকীয়া দুটা মই মিহিকৈ কাটি লৈছোঁ আৰু কেইখিলামান নৰসিংহৰ পাত লৈছোঁ। অকণমান জালুক মই থেতেলিয়াই লৈছোঁ আৰু এয়া নহৰু আৰু আদা মই থেতেলিয়াই লৈছোঁ আৰু দুটা শুকান জলকীয়া লৈছোঁ আৰু দুখিলা তেজপাত আৰু অলপ মই ধনিয়াৰ পাত কাটি লৈছোঁ। আহকচোন চাওঁ এই ব্যঞ্জনবিধনো মই কেনেদৰে বনাওঁ। মই ইতিমধ্যে কেৰাহীখন জুইত গৰম হ'বলৈ তুলি দিলোঁ। এতিয়া মই ইয়াত জোখমতে তেল দিম। মই ইয়াত এতিয়া তেল দিছোঁ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিম। আমাৰ ইতিমধ্যে এয়া তেল গৰম হ'ল। মই এতিয়া ইয়াত দুটা শুকান জলকীয়া আৰু তেজপাতখিলা দি দিম। তাৰ পাছত মই ইয়াত গোটা জালুক দিছোঁ। এতিয়া মই অকণমান লৰাই দিম। তাৰ পাছত মই ইয়াত পিঁয়াজ যোগ কৰিম। এতিয়া আমি পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। এতিয়া মই ইয়াত নৰসিংহৰ পাতকেইখিলা আৰু কেঁচা জলকীয়া দি লৰাই দিম। আমাৰ ইতিমধ্যে পিঁয়াজখিনি ৰঙচুৱা হ'ল, আপোনালোকে দেখা পাইছেই। তেনেকুৱাতে মই আদা নহৰু ইয়াত যোগ কৰিম। আদা নহৰুখিনি কেঁচা গোন্ধ যোৱালৈকে মই ভাজি থাকিম। এতিয়া মই ইয়াত কাটি থোৱা বিলাহী যোগ কৰিম। তাৰ পাছত মই আটাইখিনি লৰাই দিম। এতিয়া আমি বিলাহীখিনি প্ৰায় গলি যোৱালৈকে ভাজিব লাগিব। তাৰ বাবে আমি ইয়াত নিমখ দিম যাতে বিলাহীখিনি সোনকালে গলি যায়। আপোনালোকে ইতিমধ্যে দেখিছে নিমখখিনি দিয়াৰ পাছত বিলাহীখিনি প্ৰায় সম্পূৰ্ণ ভাজি গৈছে। এতিয়া মই ইয়াত হালধিখিনি যোগ কৰিম। এতিয়া মই আটাইখিনি মিক্স কৰি দিম। এতিয়া মই ইয়াতে এই ভাঙি থোৱা কণীখিনি যোগ কৰি দিম। তাৰ পাছত মই আটাইখিনি এনেকৈ বহলকৈ মেলি লৰাই দিম। এতিয়া মই আটাইখিনি ভালকৈ লৰাই অলপ সিজিবলৈ এনেদৰে মেলি দিছোঁ।
এয়া আপোনালোকে দেখা পাইছেই কণীখিনি ভালদৰে সিজিছে। মই অলপ এনেদৰে লৰাই ইয়াতে অলপ গৰম পানী ব্যৱহাৰ কৰিম। ইয়াতে মই গৰম কৰি থোৱা গৰম পানী ঢালি দিছোঁ। এনেদৰে ঢালি দিব আপোনালোকে। গৰম পানীখিনি দিয়াৰ পাছত মই এনেদৰে আটাইখিনি মিক্স কৰিম। অলপ যদি গোটা বান্ধি গৈছে সেইখিনিও অলপ এনেদৰে ভাঙি দিম। ভাঙি দিয়াৰ পাছত মই এতিয়া অলপ সিজিবলৈ দিম। এয়া আপোনালোকে দেখিছে যে কণীখিনি উতলি আছে। প্ৰায় 1 মিনিটমান এনেদৰে উতল অহাৰ পাছত মই এতিয়া ইয়াতে সান্দহখিনি যোগ কৰিম। আপোনালোকে সান্দহৰ পৰিমাণটো চাই ল'ব, কাৰণ বেছিকৈ যদি সান্দহ দিয়া যায় তেতিয়া কণীৰ সোৱাদটো পোৱা নাযায়। গতিকে পৰিমাণটো চাইহে সান্দহটো কণীত মানে ব্যৱহাৰ কৰিব। এতিয়া মই সান্দহখিনি ইয়াত যোগ কৰিম। এনেকৈ দিব। এতিয়া মই বেছি দেৰি নকৰি লৰাই দিছোঁ গোটেইখিনি। এতিয়া মই এনেদৰে অলপ পানীটো শুহাই ল'ম আৰু মই গেছটো কম ফ্লেমত থৈছোঁ। বেছিকৈ দিলে মানে পটককৈ পানীখিনি শুহি পেলাই ডাঠ হৈ যোৱাৰ চান্স থাকে। সেইবাবে কমাই পেলাই মই এনেদৰে আঞ্জাখন বনাবলৈ লৈছোঁ। এতিয়া মই পানীখিনি অলপ শুহাই পেলাই অকণমান ডাঠ নিচিনা কৰিম আৰু। এতিয়া আপোনালোকে মন কৰিছে পানীখিনি ইতিমধ্যে শুহি গ'ল ইতিমধ্যে। এতিয়া মই ইয়াতে শুকাই মানে থোৱা ভোট জলকীয়া ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি জ্বলা খায় তেতিয়াহ'লে আৰু জলকীয়া বা তেনেকৈ ভোট জলকীয়া ব্যৱহাৰ কৰিব পাৰে, নাইবা আপোনালোকে এইটো স্কিপো কৰিব পাৰে। আৰু যদি আপোনালোকে মছলা খাই ভাল পায় তেনেহ'লে ইয়াত গৰম মছলা আৰু কাশ্মীৰী ৰেড চিলি এনেকুৱা ব্যৱহাৰ কৰিব পাৰে। মই সেনেকৈ ব্যৱহাৰ কৰা নাই। এতিয়া মই লৰাই পেলাই ইয়াতে মই অকণমান কাটি লোৱা কেঁচা ধনিয়া ব্যৱহাৰ কৰিছোঁ। ইতিমধ্যে আমাৰ এই আঞ্জাখন তৈয়াৰ হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰিম আৰু, যিহেতু ইয়াৰ পানী শুকালে আৰু বেছিকৈ গেছটো লগাই থ'লেও এইখিনি ডাঠ হৈ লাগি যাব পৰা থাকে। আমাৰ ইতিমধ্যে এই কণী আৰু সান্দহৰ আঞ্জাখন তৈয়াৰ হৈ গ'ল।